নমস্কাৰ বন্ধুসকল, মই কৈছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি প্ৰায় 1 মাহৰ ওপৰত হ'ল ভিডিঅ' অহা নাছিলে, তাকে ভাবিলোঁ আজি এটা আপোনালোকক ভিডিঅ' বনাওঁ। আৰু এফালে আছে ৰেচন। আৰু এতিয়া আমি গৈ আছোঁ বাৰগাঁও মন্দিৰত। বাৰগাঁও মন্দিৰত এবাৰ পালা ভাওনা পাতিছে 5 বছৰৰ পিছত। এইটো মানে হোলীত পাতে, 12খন গাঁৱৰ মানুহ একত্ৰিত হৈ এই ভাওনাটি পতা হয়। তো কি আয়োজন চলি আছে, মন্দিৰ অলপ ঠিক ঠাক কৰা হৈছে, সকলোখিনি আপোনালোকক দেখুৱাম। শেষলৈকে ভিডিঅ'টো চাই যাওক। আৰু ভাওনাৰো এটা ব্লগ আহিব ধুনীয়াকৈ দেখুৱাম। তো চব বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। নে কি কোৱা, কেনেকুৱা মজা নে? বাকী চলি আছে খবৰ খাতি? নমৰি জীয়াই আছে আৰু ন? ঠিকে আছে। তো বলক এতিয়া ক'ত যাম আমি? বাৰগাঁও মন্দিৰ। আৰু এফালে আছোঁ আমাৰ পিছফালে, এতিয়া ধুনীয়াকৈ এইফালে বাৰগাঁও মন্দিৰ আছে, আমি এইফালে পথাৰত দিয়ে যাম। আৰু চব বলক চাই থাকক ভিডিঅ'টো শেষলৈকে, বলক। অকল এইটো হৈছে আমাৰ কৰৈনী চলাপাৰৰ এইটো ৱাটাৰ ছাপ্লাই হয়, নতুনকৈ বনাইছে। কিন্তু কি হ'ব, এইটো বনোৱাৰ পিছত 5-6 দিনমান হ'ল পানীয়ে নাই। আৰু এইখনেই হৈছে কৰৈনীৰ চৰকাৰী ডিছপেঞ্চৰী, আৰু এইফালে আমি যাব লাগিব। আৰু বন্ধুসকল, যি নেকি মই যোৱা মাহত কৈছিলোঁ যোৱা ভিডিঅ'টোত যে মই মাহেকত 2-3টা ভিডিঅ' দিবলৈ চেষ্টা কৰিম, কিন্তু কামৰ কাৰণে দিব পৰা নাই। চ' বেয়া চেয়া নাপাব আৰু ক্ষমা কৰি দিব। ত' ব'লক আজি কি কৰিছে সকলোখিনি দেখাম আপোনালোকক। চ' ব'লক ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। লাইক কমেণ্ট কিবা এটা কৰিব ক তই কৰিব না। আৰু এতিয়া এইটো বাৰগাঁও মন্দিৰ পালোহি। মই আগতেও ভিডিঅ' বনাই থৈছোঁ বাৰগাঁও মন্দিৰৰ ওপৰত। আৰু ইয়াতে পূৰা 12খন গাঁৱৰ ৰভা আছে, আমাৰ যোনটো কৰৈনী অঞ্চলৰ গোটেই গাঁৱৰ ৰভা আছে। আৰু ইয়াতে এতিয়া মানে ৰভা চভাবোৰ পকা কৰিছে, টিং চিং সলাইছে। আৰু বন্ধুসকল, কি হৈছে আজিৰ দিনত খেতি মাটিবোৰ চব ফিচাৰী কৰি পেলাইছে। এইটো দেখিছে, পুখুৰী খান্দি দিছে। আৰু সেইফালেও মানে আজিকালি পথাৰৰ মাটি নাইকিয়া হৈ পৰিছে, চব মানুহৰ পুখুৰী ফিচাৰী কিনো হ'ব। আৰু এটা সময়ত গৈ চব খাল বিলে হ'ব লাগিব। সেয়াই আৰু এই কলি যুগৰ কি অৱতাৰ হ'ব, লাষ্ট টাইম গোটেই পানীৰে ভৰিব। আৰু নে কি কোৱা, হয়নে? এইবোৰ কেনেকৈ ফিচাৰী খান্দিছে, গৰু চৰু যদি সোমাই যায় ওলাব নোৱাৰে। আৰু তো এইটো পাই গ'লোহি, ধুনীয়াকৈ কাম চলি আছে বাৰগাঁও মন্দিৰৰ। আৰু এফালে ফিচাৰীও আছে, ফিচাৰী পাৰ চাৰ ধুনীয়াকৈ বান্ধিছে। আৰু ইয়াতে এইবোৰ জাগা চাগাবিলাক চাফা কৰিছে, সেই তাতে মানে এইবোৰ ভাৱৰীয়া ওলোৱা কৰা এইবোৰ পেণ্ডেল দিব। আৰু এইফালে চাওক, মাটি চাটি ধুনীয়াকৈ পেলাইছে, আগতকৈ জংঘল চাফা কৰিছে, মানে ধুনীয়া কৰিছে। আৰু মন্দিৰটো দিয়ক, ভাল লাগিছে। আৰু বহুত দিন মানে জংঘলে আৱৰি আছিল ন, এতিয়া ধুনীয়া কৰিছে মন্দিৰটো, ভাল লাগিছে। আৰু চাৰিওকাষে ধুনীয়াকৈ মাটি চাটি পেলাই পাৰ চাৰ বান্ধি দিছে। আৰু এইফালে ধুনীয়াকৈ ৰং চং কৰা কাম চলি আছে। আৰু চেজ হ'ব হৈছেহি, যিহেতু ভাওনা পালেহি ন, সেইকাৰণে। আৰু ইয়াতে চাওক, আপোনাৰ বৃহস্পতি, শুক্ৰ, শনি আৰু ৰবিবাৰ, দেওবাৰলৈকে আছে 12শ সংখ্যক হেজাৰী ভাওনা মহোৎসৱ উদযাপন 2025। আৰু আপোনাৰ 13, 14, 15, 16 মাৰ্চ আহিব, আপোনালোকো নিমন্ত্ৰিত কৰিব। আৰু এইফালে ধুনীয়াকৈ কাম বন চলি আছে। আৰু গোটেইখিনি কমপ্লিট হৈ যোৱাৰ পিছত দেখাম নে কি ক? দেখাব লাগিব, ভাওনা চাওনা দেখাম। এইখন হৈছে কৰৈনী চলাপাৰৰ 2 নং ৰভা। আৰু এইটো বহুত পুৰণা মন্দিৰ হ'ল, আগতে মই ভিডিঅ' অলৰেডি বনাইছোঁৱেই। আৰু এয়া চাওক, এইবোৰো টাইলছ আনা হৈ আছে, কমপ্লিট হোৱাকৈ নাই, হ'ব আৰু কম দিনৰ ভিতৰত। এখন বহুত মন্দিৰৰ পুৰণা গেট। আৰু এফালে ধুনীয়াকৈ মাটি চাটি পেলাইছে চাৰিওকাষে। আৰু এইফালে সন্মুখৰ গেটটো বনাই আছে, মই দেখাম। এয়া একদম বনাই যেতিয়া হ'ব ধুনীয়া লাগিব। আৰু গোটেই মন্দিৰটো ওখও কৰিছে। চ' মই যেতিয়া আপোনাৰ হেজাৰী ভাওনা যোনকেইদিন চলি থাকিব, 13, 14, 15, আৰু এইকেইদিন মই ভিডিঅ' বনাম ডেইলি, আপোনালোকক দিম, দেখাম বস্তুবিলাক কেনেকুৱা হয়, কি হয়। হোলীলৈকে চলি থাকিব, যিহেতু বহুত বছৰৰ মূৰত হৈছে। কাম চাম বন্ধ কৰি হ'লেও খাবই লাগিব ভাওনাটো। আৰু এইটো আৰু মন্দিৰত ধুনীয়াকৈ টিং চিংখিনি সলাইছে। তুমি চাবলৈ আহিবানে নাই? মই কৰিম ভাওনা কৰিব। কি ভাও লৈছ? মই এবাৰ দুধ লৈছে। আৰু মই লৈছোঁ, ইয়াত ভাও লৈছোঁ আগতে আপোনাৰ ইয়াৰ 5 বছৰ আগত যেতিয়া হৈছিল, 5-6 বছৰমানৰ আগত যেতিয়া হৈছিল, তেতিয়া মই কিবা ৰজা এটাৰ ভাও লৈছিলোঁ। আৰু তেতিয়া সৰু আছিলোঁ, ইয়াতকৈ অলপ ডাঙৰ আছিলোঁ। আৰু তো এতিয়া আৰু ভাওনা চাওনা
কৰা মানে এয়া আৰু এইটো সৰু 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 ল'ৰা ছোৱালীৰ ভাওনা তো চামেই আৰু আপোনালোকেও দেখুৱাম চাব আৰু অকল যোনখন মেইন গেটখনৰ কাম চলি আছে ধুনীয়াকৈ মাৰ্বল লগাই দিছে আৰু বিষ্ণুজনা চাওক না কি ধুনীয়া লাগিছে পুৰা কমপ্লিট হৈ যোৱাৰ পিছত আৰু ধুনীয়া লাগিব মন্দিৰটো আৰু ইয়াততো গোটেই দোকান বজাৰ হৈ যাব আৰু কেইদিনমানৰ পিছত আজিতো আপোনাৰ আজি কেই তাৰিখ সঁচাই আজি 3 তাৰিখ হৈছে আৰু আপোনাৰ ধৰি লওক 10-12 তাৰিখলৈকে ইয়াত ধুনীয়াকৈ কমপ্লিট হৈ যাব এইবোৰ কমপ্লিট হৈ কিনে ইয়াত দোকান চোকান চব বহি যাব আৰু ধুনীয়া লাগিব সকলোখিনি দেখাম আপোনালোকক চাব আৰু এইবোৰ জেগাটো এটা সময়ত চব ঘৰে ঘৰ হৈ যাব আৰু এইটো আহিছে যোনটো চাউলৰ মিল আহিছে এইটো ডাঙৰ ইয়াৰ পৰা মানে এইটো গুদাম হয় এইটো মিল হয় এইটো বাহিৰত ছাপ্লাই যায় এটা সময়ত এইবোৰ চব ঘৰে ঘৰ হ'বগৈ আৰু এটা সময়ত আমি ইয়াতে সৰু সৰু যেতিয়া আছিলোঁ তেতিয়া আমি কাবাডী খেলিছিলোঁ তেতিয়াতো সিহঁততো ইয়াতে অহাই নাই আমি চবে মিলি কৰি ইয়াতে কাবাডী খেলিব আহোঁ আগতে গৰু চৰু যেতিয়া আছিলে তেতিয়া ভাল লাগিছিল আৰু তেতিয়া এইবোৰ ফিচাৰী যোনবোৰ খানা হৈছে এইবোৰ হোৱাই নাছিলে ফিচাৰী তেতিয়া আমি এইফালে আহোঁ বগৰী ছিজনত এনেকুৱা ছিজনত বগৰী হয়তো বগৰী খাওঁ মন্দিৰত এজোপা মধুৰিআম আছিলে মধুৰিআমবোৰ খাওঁ তো ইয়াতে কাবাডী চাবাডী কিবা কিবি খেলি কৰি থাকোঁ আৰু তো সন্ধিয়া লাগিলে আকৌ ঘৰত যাওঁ তো এয়াই আৰু এতিয়া কোনো খেলিব কৰিব নোলোৱাই হ'ল চব মোবাইলতে ব্যস্ত কোনো ওলাই নহা হ'ল নে কি কোৱা তই খেলনে নাই কিয় নেখেল মোবাইল নাইকিয়া আহি নহয় তই বাহিৰত খেলনে নাই বাহিৰত লগৰ লগত সি খেলিব আহে বাৰু এটা সময়ত মানে মোবাইল পোৱাৰ পিছত চব মানে ব্যস্ততাই হৈ যায় কামে বনেও বিজি হৈ যায় কাৰো সময় নোহোৱা হয় আৰু যিকণ সময় পায় মোবাইলতে দি দিয়ে আৰু ক'তনো এনেকৈ একত্ৰিত হৈ খেল ধূল আছে আৰু নাইকিয়াই হ'ল এইবোৰ ত' সেয়া এইবোৰ দ মাটি পানী চানী শুকোৱা নাই আৰু এনেকৈ পথাৰত অহা মানে মজাটোৱে খুব বেলেগ আৰু বঢ়িয়া লাগে আহি পেলাই নে কি কোৱা ভাল লাগেনে নাই ভাল লাগে না ধুনীয়া লাগে না ধুনীয়া লাগে আৰু এইবোৰ চব ফিচাৰী হ'ল আগতে এইবোৰ ইমান ফিচাৰী নাছিলেই উঠাই আনিছে পুখুৰীৰ পৰা বোলে এনেকৈ মাছ আহে দেখা যায় সি বোলে এনেকৈ টানিলে নহ'ব জাল সোমোৱাই ল'ব লাগিব আহিছে নেকি নাই আহা বোলে তো এতিয়া ভাত পানী খালি নে নাই গান এটা গা পিছে কিয় নেজানে বোলে এতিয়া ধুনীয়াকৈ আহি পেলাই এইটো ফিচাৰী আমাৰ বৰ্তাহঁতৰ হয় তো ফকলেণ্ডি খানা বম দ আছে আৰু এতিয়া আহি পেলাই ইয়াতে পাৰতে বহিছোঁ মাছটো চাওঁ আছেনে নাই আৰু আপোনালোকো আহিব ভাওনালৈ সকলোকে নিমন্ত্ৰণ থাকিল এজাৰি ভাওনা পালা ভাওনা বহুত বছৰৰ মূৰত হৈছে মইতো থাকিমেই আপোনালোকো আহিব ইয়াতে ধুনীয়াকৈ ভাওনা চাওনা চাব আৰু ডাঙৰকৈ পাতিছে ন 12খন গাঁৱৰ কৰৈনী যিটো অঞ্চল ন গোটেই অঞ্চলৰ মানুহ মিলি পেলাই পাতিছে একত্ৰিত হৈ আৰু খুব বেছি ভাল লাগিব একদম ধুনীয়া লাগিব আপোনালোকো সকলোকে নিমন্ত্ৰণ জনালোঁ আহিব সকলো আৰু এনেকৈ ওলাই আহি পথাৰৰ পূৰা মুকলি জেগাত বহি বিৰাট ধুনীয়া লাগে একদম পূৰা নিজান পৰিৱেশ কেনেকুৱা লাগে ভাল লাগে নে বেছি ৰ'দ এইটো কি লাগি আছে গালত আৰু তোৰ শিৱৰাত্ৰিত কি হৈছিলে ভালে অহা নাই এইফালে শিৱৰাত্ৰিত তোৰ কি হৈছিলে ভাং খাই পেলাই পিছদিনাখন কি হৈছিল তোৰ বমি হৈছিল আৰু যোনদিনাখন খাইছিলি সেইদিনাখন কি হৈছিল ঘৰত শুই আছে আৰু গৰু চৰু চাব অহা নাই পুৰা শুইছ তামাম আৰু খাবিনে আৰু নাখাওঁ আৰু ন মজা পাই গৈছে নেকি পাই গৈছ ভালকৈ উঠি যাইছে নে ওপৰৰ পৰা পখিলা নিচিনা উৰি গৈছে বোলে আৰু এইটো কাৰণে ভাং খাব নালাগে মইতো এবাৰ খাই কিনে এবাৰ খাইছোঁ 3টামান ভাঙলাও খাইছোঁ কিন্তু ইমান তেনেকুৱা হোৱা নাই কাৰণ আছিল যোৱা বছৰ তাৰ আগৰ বছৰ খাইছিলোঁ মানে একদম মজা পাই দিছে 2টা ভাঙলাও খাইছোঁ না উৰি গৈছোঁ ওপৰত এনেকৈ আকৌ নামি যাওঁ গান এটা গাব দিছোঁ কি হৈছে গানটো কি হৈছে মনত অহা নাই মানে কি হৈছে মুখত ফুটা নাই কি মনত আহিছে না কি কৈছে মুখত ক'বলৈ অহা নাই তাৰ বোলে এনেকুৱাত বোলে মৰি যাওঁ লাগে নমৰবি তই মৰিলে কি হ'ব ভাল হ'ব বোলে তাৰ বোলে গানবিলাক মনত নপৰিলে মৰি যাওঁ লাগে বা কথা শুনা গা এতিয়া গান এটা গা গাবই নাজানো গাব জানে মনত অহা নাই হয়নে মনত আহিলে গাবি না গা গান এটা গাই আছো অকণ ৰ হেল্ল' নমস্কাৰ গাইছ আজি মই মানে এটা গান গাব ওলাইছোঁ ভুল হ'লে ক্ষমা কৰি দিব আৰু গানটো হৈছে আলে জালে আলে জালে লান বিৰিঙা
আৰু ই মানে এটা কাৰ্বি গানো বোলে জানে আৰু মিনিংটো পিছত কৈ দিব তো গাব পাৰিবিনে ধুনীয়াকে পাৰিম দে গাচোন কি ओ नीनी के डॉके प्रियंका आलंग चलो के प्रियंका ने के डॉके डक इंडिया ओ ओ ओ नीनी के डॉके प्रियंका आलंग चलो के प्रियंका ने के डॉके डक इंडिया ओ ओ नंग पो फांग के ने पर के तुझे मन करने में सुने के ओ ओ এইটো মিনিংটো ক মিনিংটো হৈছে তো মানে নীনিং के डॉके प्रियंका মানে মই মোৰ ছোৱালীজনীক এই কাৰ্বি আংলঙলৈ লৈ যাম আৰু তাত থাকিম ভালকে আৰু ফুৰাবলৈ লৈ যাম মানে এইবিলাক গানৰ মিউজিক এটা তাৰপৰা আকৌ মোৰ ছোৱালীজনীক মই গুৱাহাটীলৈ লৈ যাম ফুৰামগে আপোনালোকক দেখুৱাম বস্তুবিলাক সেইটো আৰু এইটোৱে নাম মিনিংটো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাই দিব মই এইটো মানে ভালকে কাম নাজানো তেও আপোনালোকক গানটো গানাই শুনাই দিছো গানাই শুনাই দিছো মই ভালকে মোৰ মাথাত নেখেলে মোক তো বন্ধুসকল আজিৰ ভিডিঅ'টো আছিল ইমানখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব আৰু লাইক এটা কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইবটো কৰিব দেই সোনকালে 500 ছাবস্ক্ৰাইবাৰটো কৰাই দিয়ক আৰু এতিয়া সি গৰু নিব মই যাওঁ ঘৰত আৰু এফালে পুখুৰী চুখুৰী ফিচাৰী মাৰিলে তো আজিলৈ আহিছোঁ বাই বাই দিয়ক ৰাখিলোঁ আৰু আজিলৈ নেক্সট ভিডিঅ'ত লগ পাম অতি সোনকালে বাই বাই টাটা